খাম কমা কেনেকুৱা আগতে মানে পাথৰে বনোৱা হয় এইটো তালিকে আছে ওচৰৰ পৰা চাম ন আমি হয় নাই এইফালে চাহ খাইছোঁ আৰু চাহ লগালগ ঠাণ্ডা পূৰা মানে একদম শুহি পেলাই থৈছোঁ আৰু ইমানেই ঠাণ্ডা হ'ল বতাহ কেনেকুৱা মাৰিছে গম পাইছে আপোনালোকে হেল্ল' গাইজ গুড মৰ্ণিং মানে আপোনালোকে ব্লগটো চাই গম পাইছে আমি ক'ত আছোঁ আমি আছোঁ কন্যাকুমাৰীত আৰু অকণমান ভিডিঅ'বোৰ দিয়া লেট হৈছে তাৰ কাৰণে ক্ষমা কৰিব দি থাকিম সম্পূৰ্ণকৈ ভিডিঅ' আৰু আমি আছোঁ কন্যাকুমাৰীত মানে য'ত বেলিটো মানে একেবাৰে ওচৰৰ পৰাই চাব পাৰি আমি আছোঁ তাতে আছোঁ আৰু বহুত দেৰিকৈ বেলি মানে ওলাই ইয়াতে আৰু এইফালে আমি যাবলৈ ৰেডি হৈছোঁ ভাবিছোঁ চাগে কোনো অহা নাই এইফালে চাইছোঁ মানুহ গোটেই ভিৰ একদম যাবলৈ জেগা নাই মানে ইমানেই ভিৰ হৈছে ৰাতিপুৱাই আৰু এইফালে আমি লিফ্টত যাবলৈ ৰৈ আছোঁ মানুহজন আৰু মই এইফালে আমি এতিয়া উঠিছোঁ আৰু আপোনালোকে চাবলৈ এবাৰ হ'লেও আহিবই মানে বহুত এটা ভাল জেগা ভাল প্লেচ হয় আৰু বহুত কথা জানিব পাৰি আহিলে এইফালে আমি তলত পালোঁহি মানুহ ইমান ভিৰ চাওকচোন বাৰু ৰাতিপুৱাৰ পৰা 5টাৰ পৰা গাড়ী হৰণ শুনি আছোঁ কিন্তু মোৰ ইমান এলেহুৱা যে উঠিবলৈ মন যোৱা নাই এতিয়া 6:30 হৈছে ইমান মানে সোনকালে দেৰিকৈ আপোনালোকে চাব পাৰে পোহৰ হোৱাই নাই আন্ধাৰ হৈ আছে লাইটৰ কাৰণে পোহৰটো হৈ আছে আৰু বেছিকৈ এইফালে মানুহ ভিৰ দেখিছেনে কিমান এইফালে আমি এতিয়া গৈ আছোঁ ভিডিঅ'টো মানে অকণমান মিউট কৰিলোঁ ইমান মানে গাড়ী আৱাজ নহয় আৰু আপোনালোকে সাউথ ইণ্ডিয়ান চিনেমা চাইনে কোনোবাই ইয়াতে শ্বুটিং কৰে সাউথ ইণ্ডিয়া চিনেমা আৰু সাউথৰ চিনেমা চাই কোনে কোনে ভাল পোৱা কমেণ্ট কৰা এইফালে আপোনালোকক মই এতিয়া নাও দেখাম দেই মানে এইবোৰ যে সৰু সৰু নাওবোৰ যে দেখাম আৰু এইফালে আমি ৰখিবলৈ জেগাই নাই মানুহ গোটেই ভিৰ হৈ আছে মানে ছানৰাইজ চাবলৈ গোটেই মানুহ ভিৰ হৈ আছে আমি এতিয়া ক'ত যাওঁ মানুহজন আৰু মই কৈ আছোঁ কোনফালে যাওঁ এইফালে আমাৰ কাৰণে জেগা অকণো নাই গোটেই মানুহ ভিৰ হৈ গ'ল আৰু এইফালে সোমাবতো নোৱাৰি আপোনালোকে চাব পাৰে কিমান ভিৰ বেলিটো ওলোৱাই নাই এইফালে ছানৰাইজ চাবলৈ ৰখি আছে সকলোখিনি মানে ইয়াত মানে বেলিটো মানে একেবাৰে ওচৰৰ পৰা চাব পাৰি সেইটো কাৰণে চবেই মানে এইটোৱে মেইন আৰু কন্যাকুমাৰী মেইনটো হৈছে এইটোৱে আৰু মই এইফালে ৰাতিপুৱা মেকআপ চেকআপ একো নাই কৰা মাত্ৰ ক্ৰীম অকণমান আৰু মোৰ কাৰণে লিপষ্টিকটো মেইন লিপষ্টিক অকণমান লৈ পেলাই এইফালে ওলালোঁ আৰু কাৰণ ফটো চটো মাৰিব লাগিব ন অকণমান আৰু এইফালে নাওখিনি চাব পাৰে এইখিনি চব মাছমৰীয়া নাও হয় আৰু উঠিবও পাৰে পইচা লয় বাৰু টিকেট আছে আৰু ইয়াত যে শ্বুটিং কৰে সাউথৰ মুভিবোৰ মানে ভাল লাগে ন ইমান ধুনীয়া স্নেহ আৰু এটা পূৰা শিলৰ সাঁকো আছে মানে শিলৰ পূৰা দম আছে বহুত দীঘল একেবাৰে সাগৰৰ মানে মাজলৈকে আছে আমি যাম এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু মানে বহুতখিনি আছে দেখাবলগীয়া এইফালে এজন হৈছে মোৰ ভাগৰ মানুহজন আৰু এইফালে আপোনালোকে অকণ দেখাইছোঁ আৰু বহুতখিনি দেখাব পৰা নাই ভালকৈ আৰু মানে বহুত বতাহ হয় সাগৰৰ কাষতে একদম পূৰা চাউণ্ডটো মানে মোৰ মাতটো শুনাই নাই বতাহত মোক গোটেই ভৰিটো বালিয়ে মানে পুতি পেলালে আৰু খোজকাঢ়িব পৰা নাই ৰখিবা না বালি সোমালে আছে য'ত এইখিনিতে ৰখো নেকি নে ওপৰতে ৰখিলেও দেখিম ন ভৰিটো শেষ কৰি দিওঁ বালি গোটেই ভৰিটো নেকি ওলাই নিব আমি আহি গ'লো পূৰা ইমান বতাহ হৈছে মোক উৰুৱাই লৈ গৈছে মানুহ চাব পাৰে বেলিটো ইমান দেৰিলৈকে ওলোৱাই নাই বেলিও ওলোৱা নাই ইমান দেৰিলৈকে একদম পূৰা 7টা বাজিলে নাই পাওঁ না 7টা কিমান মিনিট আছে 20 মিনিট আছে আৰু এতিয়ালৈকে বেলি ওলোৱাই নাই আমি কৰি পেলাই বেক কেমেৰা কৰা
পাথৰে বনোৱা হয় এইটো দালি আছে ওচৰৰ পৰা চাম ন আমি হয় নাই এইফালে চাহ খাইছোঁ আৰু চাহ লগালগ ঠাণ্ডা পুৰা মানে একদম শুহি পেলাই থৈছোঁ আৰু ইমানেই ঠাণ্ডা হ'ল বতাহ কেনেকুৱা মাৰিছে গম পাইছে আপোনালোকে এইফালে মই চাহ খাই থাকোঁতেনে মানুহজনে মোক মানে এৰি পলালে আৰু মই আহিব পৰা নাই মানে মই চাগে আৰু অকণ ক্ষীণ হোৱা হ'লে মোক উৰুৱাই লৈ গ'লহেঁতেন ইমানেই বতাহ একো কথা ক'ব নোৱাৰি খালি হাও হাও মাৰিয়ে আছে আৰু সাগৰৰ ঢৌ কিমান গম পায়ে চাগে আপোনালোকে আৰু এইফালে তেওঁক চিঞৰি মাতি যেন তেনে হাতত ধৰি পাৰ হ'লোঁ এইফালে চাওকচোন আৰু মই এটা ভুল কাম কৰিলোঁ মই মানে চেণ্ডেল পিন্ধিলোঁ জোতাযোৰহে পিন্ধিব লাগে ইয়াত মানে গোটেই শিলে মানে মুখুৰা আপোনালোকে গম পাইছে গোটেই শিলে হয় বহুত দিগদাৰ হৈছে মানে মোৰ খোজকাঢ়িবলৈ তেওঁ বোলে এতিয়া কি কৰিব উপায় নাই জোতা আছে হোটেলৰ তাত আৰু এতিয়া মানে তালৈ কোন যাবগৈ তালৈ যোৱালৈ বহুত দেৰি হ'ব এইফালে ময়ো অকণমান চেষ্টা কৰিছোঁ মানে সাহস কৰিছোঁ হ'ল এতিয়ালৈকে চাহ নোলোৱাই নাই এয়া অলপকৈ আহিছে আৰু ন হয় নাই মানে আমি বহি আছোঁ ইয়াতে মানুহ কিমান আছে হেল্ল' গাইজ এইফালে পূৰা 7:30 বাজি গ'ল আৰু এয়া চাহ নোলোৱাই নাই আমি বহি আছোঁ আপুনি ইয়াত মানে ভইচ দি পেলাই কথা ক'ব নোৱাৰি আপোনালোকে পাইছে গম কিমান মানে বতাহৰ চাউণ্ড আৰু কিমান সাগৰৰ ঢৌ ইফালে আজি আমাৰ বেড লাক আমাৰ আজি কপাল বেয়া আজি বোলে বেলি নোলায় সেনেকুৱা শুনিছোঁ এইফালে বেলিটো মানে ওলায়ে গ'ল কাৰণ একদম ডাৱৰ চাবলৈ নাপালোঁ কপালে বেয়া আজি পুৰা ডাৱৰ আছিলে যে সেইটো কাৰণে ভিডিঅ'টো অলপ খেলি মেলিকৈ ওলাইছে কি ক'ব আৰু উপায় নাই সেইফালে চাব পাৰে আনকিবলৈকে নাই ওলোৱা এইবাৰ আনকিবা একদম সাগৰৰ মাজৰ পৰা ওলোৱাই লাগে খালি আজি ডাৱৰে থাকি ৰাখিলে চব মানুহ গৈ থাকে আৰু